এজনে আজি পুনৰ এটা টিউটৰিয়েল লৈ আপোনালোকৰ ওচৰলৈ আহিছো। So dear friends, today we are going to discuss about D minor chord and its relation. আজি D minor chord ওপৰত আমি আলোচনা কৰিম আৰু ইয়াৰ লগত যিবিলাক chord আহিব। I will try to speak something in English and also in Assamese because I have a request from Odisha that I must speak something in English that you can understand. So D minor chord কি ৰিলেশ্যন আহিব সেইটো আমি চাম আৰু শেষত আমি এটা প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে লৈছো D minor chord আৰু এই D minor chord ডিসক্ৰাইব নকৰিলেও হ'ব, আপোনালোকে প্ৰিভিয়াস লেসন বিলাকত আপোনালোকে পাই যাব, প্ৰিভিয়াস পাৰ্টস বিলাকত আছে। আৰু ইয়াৰ পিছতে আমি F মেজৰ ইউজ কৰিছো, F মেজৰ আমি ইউজ কৰিছো। এই F মেজৰটোকো আপোনালোকে প্ৰিভিয়াস পাৰ্টস বিলাকত পাব, পাৰ্ট 7ত পাব, তাৰপিছত পাৰ্ট 4তো আপোনালোকে পাব। তাৰপিছতে আমি লৈছো G minor chord। G minor chord আপোনালোকে পাই যাব, এটা আপোনালোকে পাৰ্ট 7ত যদি চাই তাতে G minor chord দিয়া আছে, তাৰ পৰা আপোনালোকে কপি কৰি ল'ব, কাৰণ এইটো এটা D minorৰ এটা ৰিলেশ্যন হয়। তাৰ পিছতে আমি পাম A sharp major। A sharp major ইয়াত দেখিছো, এইটো আপোনালোকে পাৰ্ট 7ত পাব, পাৰ্ট 7ৰ পৰা আপোনালোকে কপি কৰি ল'ব। তাৰপিছত আহি গ'ল A minor chord। A minor chordটো আপোনালোকে কেইবাটা পাৰ্টত পাব, পাৰ্ট 4তো আপোনালোকে A minor chordটো দেখিবলৈ পাব, তাত ডিসক্ৰাইব কৰা আছে। তাৰপিছতে আপোনালোকে পাৰ্ট 7তো পাব, তাতো ডিসক্ৰাইব কৰা আছে। পাৰ্ট 8তো আপোনালোকে পাব A minor chord, তাতো ডিসক্ৰাইব কৰা আছে। তাৰপিছতে আমাৰ পাৰ্ট 11ত পাব পাৰে নহয়, তাতো পাব পাৰ্ট 11ত, তাতো A minor chord দিয়া আছে। তাৰপিছত আহিল C major chord। C major chord আপোনালোকে পাৰ্ট 4ত পাব, পাৰ্ট 7ত পাব, পাৰ্ট 8ত পাব। তাৰপিছত শেষত আহিব এটা 7 chord আৰু সেইটো হৈছে A minor 7। A minor 7টো মই ডিসক্ৰাইব কৰি দিম, এইটো যেহেতু আমি শিকা নাই আগতে। A minor chordটো ধৰোতে আপোনালোকে A minor chordে ধৰিব, যেনেকে A minor chord মই এনেকৈ ধৰিছো। খালি এটা কাম কৰিলে হ'ল, 3 নম্বৰ ফ্ৰেডত কেৰা আঙুলিৰে আপোনালোকে 1 নম্বৰ ষ্ট্ৰিংটো প্ৰেছ কৰিলে হ'ল। এইটো গোটেইটো A minor chordে হয়। ফাৰ্ষ্ট ফ্ৰেড, সেকেন্ড ষ্ট্ৰিং, সেকেন্ড ফ্ৰেড, থাৰ্ড এণ্ড ফৰ্থ ষ্ট্ৰিং। তাৰপিছত 3 নম্বৰ ফ্ৰেডত আপোনালোকে ফাৰ্ষ্ট ষ্ট্ৰিংটো প্ৰেছ কৰিলে A minor 7 হ'ব। তাৰপিছত পুনৰ D minor chordলৈ আমি উভতি আহিছো। এবাৰ বজাই দিছো D minor, F major, G minor, A sharp major, A minor, C major, A minor 7, এটা D minor। তো এইখিনিতে আমাৰ আজিৰ যে লেসন এটা আমি শেষ কৰিছো। তো অথনি এটা কথা কৈছিলো, এই লেসনৰ আৰম্ভণিতে এটা প্ৰশ্ন আহিছে। ইয়াতে অভিজিত বিশ্বাস ফ্ৰম বিপুৰীয়া, অভিজিত বিশ্বাস ফ্ৰম বিপুৰীয়া তেওঁ এটা প্ৰশ্ন কৰিছে। তেওঁ হোৱাটছআপৰ যোগেদি প্ৰশ্নটো কৰিছিল মোক। জিতুল সোণোৱালৰ এটা গীত, তেওঁ দিছে আৰু সেই তাৰ কোড বিলাক কি কোড আহিব পাৰে, তেওঁ আল্টিমেটলি কোড বিলাক কৈছেও বাৰু, তথাপি সেই কোড বিলাক কেনেকে ব্যৱহাৰ হ'ব সেইবিলাক তাৰ ওপৰত অকমান তেওঁ জানিব খুজিছে।
তো সেইখিনি আমি পাতিম। তাৰ আগতে এই কৰ্ডত কি কি গান আমি ব্যৱহাৰ কৰিব পাৰোঁ এইটো অকণমান চাই লওঁ। খ্ৰীষ্টিয়ান গান হিচাপে আপোনালোকে আমাৰ এটা গান আপোনালোকে গাব পাৰে ইয়াতে। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানভাই, কি হব মিছাতে মৰিছে কাছাই, গধূলি দেখিবা প্ৰভাত মৰহি যায়। এইটো এটা গান আছে, এই গানটো আপোনালোকে এই কৰ্ডত প্লে কৰিব পাৰিব। তাৰপিছত এইটো আমাৰ খ্ৰীষ্টান যিবিলাক ইউজাৰ, আৰু নন খ্ৰীষ্টান বিলাকৰ কাৰণে তো বহুত গান আছে। হিন্দী গানো ধেৰ আছে, ইংলিছ কিবা অসমীয়া গানো আছে। তো মই অসমীয়া গান বেলেগ মই নাগাওঁ, কাৰণ এটা প্ৰশ্ন মই অভিজিত বিশ্বাসৰ পৰা পাইছোঁ। তেখেতে বিপুৰীয়াৰ পৰা তেওঁ এটা কুৱেশ্যন কৰিছে যোৱাকালি মোক, আৰু এই উত্তৰটো মই ইয়াতে দি দিব বিচাৰিছোঁ। তো লগতে এটা কথা কৈ দিব খুজিছোঁ, আপোনালোকে যদি কিবা পাৰ্টিকুলাৰ কিবা গান, অসমীয়া গানেই হওক কিবা হিন্দী গানেই হওক, যদি সেই গান আপুনি যি গান আপোনালোকে মানে ভাল পায় আৰু তাৰ পাৰ্টিকুলাৰ কোডবিলাক যদি আপোনালোকে জানিব খোজে, তেতিয়াহ'লে কমেণ্ট বক্সত আপোনাৰ গানটো লিখিব, আৰু লগতে এইটো লিখিব যে ইয়াৰ কোডখিনি মানে দি দিয়ক। এনেকৈ লিখিলে মই পৰৱৰ্তী খণ্ডবিলাকত মই কোডবিলাক আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো তেখেতক ধন্যবাদ জনাইছোঁ এই কুৱেশ্যনটো কৰাৰ কাৰণে। আৰু ইয়াৰ যোগেদি আপোনালোকে আজি গম পাইছে নিশ্চয় যে আমি যদি কোড কিবা মানে কোনো এটা পাৰ্টিকুলাৰ চঙৰ বা কোনো এটা পাৰ্টিকুলাৰ গানৰ কোড যদি আমি বিচাৰিম, এই চেনেলটোৰ জৰিয়তে আমি পাই যাম। আৰু এইটো কনফিডেণ্ট যে কিবা এটা মানে নিৰ্দিষ্ট এটা গানৰ যদি আপোনালোকে কোড বিচাৰে, আমি কোড বজাই পেলাই আমি দেখুৱাবলৈ চেষ্টা কৰিম। চ' আহক, জিতুল সোণোৱালৰ এটা গান, যদি কেতিয়াবা অকলে, এই যিটো গান, এই গানৰ কোডখিনি মই দিবলৈ চেষ্টা কৰিম। ইয়াত এই ডি মাইনাৰ কোডে ব্যৱহাৰ কৰা হৈছে, যিটো গান ইয়াত গোৱা হৈছে ডি মাইনাৰ কোডে ইয়াত ব্যৱহাৰ হ'ব। কিন্তু যি সময়ত এই গানটো ৰিলিজ হ'ল সেই সময়ত অৱশ্যে কেছেটৰ যুগ আছিল, গতিকে টিউনিঙৰ অকণমান তাৰতম্য হ'ব পাৰে। আমি যিহেতু এপছৰ যোগেদি গীটাৰটো টিউন কৰিছোঁ, তো এপছৰ যোগেদি যেতিয়া গীটাৰটো টিউন কৰা যায় অকণমান হাই, মানে নোটটো অকণমান ইয়াতকৈ অলপ হাই, কিন্তু আল্টিমেটলি গানটো ডি মাইনাৰ হয়। তো ইয়াত গানটো এনেকুৱা আছে, যদি কেতিয়াবা অকলে, এইটো কওঁতে আমাৰ ডি মাইনাৰে থাকিব। জলে বুকু মোৰ নিৰলে, এফ মেজৰ, কিয় মোৰ বুলি কওঁতে জি মাইনাৰ, কিয় মোৰ মনলে, চি মেজৰ, আৰু তুমি জানো জানা, তুমি জানো বুলি কওঁতে এ মাইনৰ আহিব, তুমি জানো জানা। তো ইয়াতে যদি কেতিয়াবা কলে, যদি কেতিয়াবা বুলি কওঁতে আপোনালোকে এছ আফ ইউজ কৰিব পাৰে। যদি কেতিয়াবা কলে, লগে লগে ডি মাইনৰ আহি যাব লাগিব। জলে বুকু মোৰ নিৰলে, এফ মেজৰ, কিয় মোৰ মনলে, তুমি জানো জানা। আৰু এইটো হ'ল আমাৰ ইয়াৰ স্থায়ীটো। এনেকেই আপোনালোকে চেষ্টাটো কৰিব, হৈ যাব। ইয়াৰ পিছৰখিনি এইবিলাক চি মেজৰ, কিয় জানো জানা, এইখিনি এনেকেই পাৰিব আপোনালোকে। তো ইয়াত যিটো প্ৰথম অন্তৰাটো অকণমান দেখুৱাই ল'ব খুজিছোঁ, গোটেই স্থায়ীটো মই নেদেখুৱাওঁ।
যেতিয়া দূৰ দূৰণি, এইটো আমাৰ এছাক মেজৰ আহিছে। তাৰপিছত পুনৰবাৰ ডি মাইনত আহিব, ঘৰ মোৱা পক্ষীয়োৰে, এফ মেজৰ। দূৰণিৰ মৰমি তোমালে মোৰ, কিয় যে মনত পৰে। এইখিনিতে দূৰণিৰ মৰমি তোমালে মোৰ বুলি কওঁতে চি মেজৰ ধৰিব, কিয় যে মনত পৰে। যেতিয়া দূৰ দূৰণিৰ ঘৰ মোৱা পক্ষীয়োৰে, দূৰণিৰ মৰমি তোমালে মোৰ, কিয় যে মনত পৰে। হিয়া মোৰ, এইটো হিয়া মোৰ জি মেজৰ। আপোনালোকে জি হাফ কৰ্ডো ল'ব পাৰে বা জি আপোনালোকে ফুল কৰ্ডো ল'ব পাৰে। হিয়া মোৰ উকা হৈ পৰে, উকা হৈ পৰে বুলি, উকা হৈ চি মেজৰ পৰে। জোনাক জি মাইনৰ মন নভৰে, হিয়া মোৰ উকা হৈ পৰে। জোনাক জোনাক মন নভৰে, মন নভৰে। মন নভৰে বুলি কোৱাৰ লগে লগে আপোনালোকে এ মেজৰ ধৰিব। এইটো মানে যেতিয়া গানটো যেতিয়া গোৱা হৈছে কেছেটত, সেইটো ব্যৱহাৰ কৰা হৈছে। জোনাক মন নভৰে, যদি কেতিয়াবা অকলে জ্বলে বুকুৰ নিৰলে, কিয় মোৰ মনলে তুমি জানো জানা। এনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব, আহি যাব কৰ্ডবিলাক। মই আৰু যেতিয়া এনেকুৱা আপোনালোকৰ গানবিলাক, আপোনালোকৰ পৰা যদি এনেকুৱা প্ৰশ্ন আহে যে আমুক গানৰ কৰ্ড অলপ দেখুৱাই দিয়কচোন বুলি ক'লে, আমি চেষ্টা কৰিম দেখুৱাই দিবৰ কাৰণে। আৰু যিটো দ্বিতীয় অন্তৰাৰ কৰ্ডবিলাক সেই একেই। প্ৰথম অন্তৰাৰ টিউনটো যিহেতু একেই হয়, তো দ্বিতীয় অন্তৰাৰ কৰ্ডবিলাক এইটোৱে হ'ব। কিন্তু এই গানটো অকণমান ক্ৰিটিকেল। ইয়াত যিখিনি কৰ্ড ব্যৱহাৰ কৰা হৈছে, তো খুব মানে কম ছেকেণ্ডৰ ভিতৰত কৰ্ডখিনি যিহেতু ব্যৱহাৰ কৰা হৈছে, এটা কৰ্ড 1/2 বা 2 ছেকেণ্ড 3 ছেকেণ্ড এনেকুৱা মানৰ কাৰণে আছে। গতিকে ছেকেণ্ডৰ ভিতৰতে আমি কৰ্ডখিনি চেঞ্জ কৰিব লাগিব। কিন্তু কৰ্ডখিনি এই ধৰণৰ। আৰু ইয়াতকৈ অধিক যদি জানিব খোজে, তেতিয়াহ'লে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰটো পায়ে তাতে, আৰু মই প্ৰত্যেকবাৰ দিয়ে আছোঁ। তাতো আপোনালোকে হোৱাটছআপৰ জৰিয়তে মোক কুৱেশ্যন কৰিব, আৰু মই ইয়াতকৈ আৰু ভালকৈ তেতিয়া বুজাই দিবলৈ সুবিধা হ'ব। কাৰণ ইয়াত কথা বেছি ক'লে ভিডিঅ' চাইজ ডাঙৰ হৈ যায়, এডিটিং কৰিব লগা হয়, আৰু সেইখিনি কৰিবলৈ যাওঁতে অকণ দেৰি হয় আৰু দিয়কচোন। তো যি কি নহওক, আজিৰ টিউটৰিয়েল আমি ইমানতে সামৰিছোঁ। আৰু আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। যথেষ্ট আপোনালোকৰ বহুতে ছাবস্ক্ৰাইব কৰিছে চেনেলটো। এতিয়ালৈকে 583 ছাবস্ক্ৰাইবাৰ। ইট ইজ বিকজ অফ ইউ। আপোনালোকৰ মৰম যথেষ্ট আছে মোৰ ওপৰত, সেইকাৰণে ইমানখিনি হৈছে। তো যিসকলে ছাবস্ক্ৰাইব কৰি আজি এইটো সংখ্যা পাবলৈ মোক সহায় কৰিলে, বহুত বহুত ধন্যবাদ জনাই আজিৰ টিউটৰিয়েল মই ইমানতেই সামৰিছোঁ। ধন্যবাদ।